আমার অরুণা নাই। তো হে গাইছ ৱেলকাম টু মাই চেনেল। মানে এইটো আমাৰ প্ৰথম ব্লগ হ'বলৈ যাইছে। আজি আমি আপোনালোকে লৈ যাম এটা বঢ়িয়া ঠাইলৈ। মানে আপোনালোকে যদি গোটেই ভিডিঅ' চাই আপোনাৰ মুখখন এখন কেনেকুৱা হ'ব জানে? এই ইম'জিটো দেখিছেনে? এই ইম'জিটো দিছে চেম। তো চাই থাকক ভিডিঅ'টো। মানে ফাৰ্ষ্ট মই ৰেডি হৈ লওঁ মানে, তাৰপিছত আৰম্ভ কৰোঁ আজিৰ ভিডিঅ'টো। তো চাই থাকক। মানে মই ৰেডি হৈ গ'লোঁ কমপ্লিট। চ' এতিয়া মানে মই অকলে যে নাযাওঁ, মানে লগৰ কথা ৰখি আছোঁ। চ' অলপ পিছত আমি যাম। মানে এতিয়া আমি যাম। বহুত ক'লোঁ আৰু ক'ব নোৱাৰে। চ' লগত কি ল'ম ভাই, এইটো ল'ব লাগিব ভিডিঅ' কৰাৰ কাৰণে। মানে মন নহয়, মানে লগৰ ল'ৰাৰ পৰা লৈছোঁ, ভাড়াত লৈছোঁ দিয়ক একদিনৰ কাৰণে। চ' আৰু কি লোৱা যায়, বেলেগ লোৱাটো নাযায় দিয়কচোন। ঘড়ীটো ল'ব লাগিব, ঘড়ীটো ইম্পৰ্টেণ্ট বস্তু। চ' ঘড়ীটো লৈ লওঁ আৰু এতিয়া আমি ৰেডি যাবৰ টাইম হৈছে। মানে লগৰ ছোৱালী এই বাটত ৰখি আছে। তো বোলক গেলোঁ আৰু আহি থাকক মানে আপোনালোকৰ লগত। তো মানে আমাৰ যাত্ৰাটো মানে এনেকৈ আৰম্ভ কৰি দিলোঁ। তো আহি থাকক। আমিতো সৰু মানুহ সৰু হৈয়ে থাকিম, আমিতো সৰু মানুহ আমিতো সৰু মানুহ সৰু হৈয়ে থাকিম। কটা কাগজতে সপোন বিলাক আঁকিম, মিছা চাল মাৰি নিদিওঁ নিজক ফাঁকি, যে পতকা নাথাকিলেও সপোন বহুত বাকী। আমিতো সৰু মানুহ সৰু হৈয়ে থাকিম, আমিতো সৰু মানুহ আন্ধাৰ ৰাতি পোহৰ বিলাম জ্বলাই এটা চাকি, হেঁপাহতে উৰি আছো কলমটো মোৰ পাখি। পলম হ'ব বাটত আৰু হ'ব চাগে ৰাতি, যে পতকা নাথাকিলেও সপোন বহুত বাকী। আমিতো সৰু মানুহ সৰু হৈয়ে থাকিম, আমিতো সৰু মানুহ চ' মানে আহি আছোঁ। মানে দেখিব পাইছে যে ৰাস্তাৰ কি অৱস্থা হয়, মানে ভৰি চৰি একদম অৱস্থা নেই। চ' মানে আমি একদম বুলি আহিছোঁ। মানে চাইকেল দুখনো আমাৰ মানে আনিব নোৱাৰি, ঠেলি আনি আহিছে পিছৰ পৰা। চ' মানে আমি বেলেগ এটা ৰাস্তা আছে যদিও মানে সিহঁতি যাব নোৱাৰি, মানে বহুত দূৰ, সেইকাৰণে আমি এনেকৈ আহিছোঁ। দেখিবলৈ পাইছে ৰাস্তাৰ দুৰ্গতি। এতিয়া এনেকৈ বস্তু দেখিবলৈ আপোনালোকে চাব। মানে এই ৰাস্তাইদি গ'লে কি হয়, মানে এই যে দেখিব পাইছেনে এই ৰেল লাইনটো, মানে এই ৰেল লাইনটো পূৰা একদম ভিতৰতে আহিব লাগে। দেখিবলৈ পাইছে এই পিছভাগে মোৰ ৰেল লাইন, মোৰ মাথাৰ ওপৰত ৰেল লাইন, ইয়াৰ ওপৰেদি মানে ৰেল যায়। এতিয়া যাই থাকে তেতিয়া মানে নোৱাৰি আহিব, মানে সেইকাৰণে অলপ ৰখিব লাগে ৰেলখন যোৱালৈকে। চ' বৰ্তমান ৰেল লাইন কাৰণে আমি পাৰ হ'ম। তো চাই থাকক বোলক আগালে মই মন্দিৰ যাম, বিহেটো চাই থাকক। তো মানে কি হ'ল, মানে আমি জাষ্ট পাৰ হৈছিলোঁহে মাত্ৰ, মানে ঠিক সেই সময়ত ট্ৰেইনখন আহিলে। চ' ভাবিলোকে আপোনালোকক দেখুৱাই লওঁ অকলে দৃশ্যটো কেনেকুৱা লাগে। তো চাওক। চ' মানে আমি যাত্ৰাটো কণ্টিনিউ কৰিছোঁহে মাত্ৰ, আৰু অঘটনটো এতিয়াই ঘটিব পাৰে। চ' মানে বেই তেতিয়াৰ পৰা ৰখি আছোঁ আৰু উপায় নাই ইয়াত ধৰি আমি ঘূৰলোঁ। মানে এতিয়া এই ৰাস্তাত আমাৰ ৰখি থাকিব লগা হৈছে, কাৰণ দেখা দেখি নি দেখা এতিয়ালৈকে 11টা চাওক, কেইটা বাজিলে 11:33 হৈছে ঘড়ীত। উপায় নাই ৰখা লাগিলে। তেতিয়াৰ পৰা অহা নাই, কি ক'ম আৰু মানে ইয়াত তেতিয়াৰ পৰা ৰখিছোঁ, ক'ত মল্লাক মানে তাহোঁ। A few moments later. 2 hours later. Oh my God! Wow! মানে কি হয়, বহুত ক'ত আছিলে এনটা, কিমান দিন ৰখি জানা ধোৱাতে ৰাস্তা, এই ৰাস্তা চিনি নাপাওঁ এনটা ধোৱাক ৰখিছোঁ তেতিয়াৰ পৰা। কি ক'ম আৰু একদম চিধাই গৈছিলো। এই বল আমি পুনৰ পৰা যাত্ৰা আৰম্ভ কৰিলোঁ। সিহঁতক যাব দিছোঁ আগত, এইবাৰ আমি পিছত যাই আহিছোঁ। মানে নহ'লে উপায় নাই আৰু ঘূৰলৈ দিগদাৰ হ'ব।
চ' বোলক মানে আমি আহিছোঁ দেখিব পাইছে ৰাস্তাত মানে এটা বস্তু দেখা পাইছে চাওক দহটা চাইডে চাওকচোন মানে কি ঘাঁহনি মানে কঠীয়া গৈছে মানে এইবাৰ অলপ পলম হ'ল মানে কৰোণা আছিল প্লাছ বানপানী গম পাই চাগে অসমত কিমান বানপানী হৈছে এইবাৰ পানী হৈছিল চাওক মানে অলপ পলম হৈছে নহ'লেও ইণ্ডিয়া মানে বহুত আগবাঢ়ি মানে অলপ ডাঙৰ বেছি ডাঙৰে কিন্তু এইবাৰ অলপ পলম হৈছে চাওক কি ধুনীয়া লাগে মানে পৰিৱেশটো দহটা চাইডে কেৱল খেতি মানে আৰু কি ক'ম অসমত মানে ধান খেতি যিহেতু কৰা হয় সকলোতে চ' আমি যোনখিনি ঠাইলৈ যাইছোঁ যিখিনিৰ নাম কলিবাৰী থান বুলি কোৱা হয় মানে তাত মানে মন্দিৰটোতো ভৰাই বিখ্যাতে লগতে মানে যোনডাল মানে গাছ আছে সেই গাছডালৰ কাৰণে বিখ্যাত মানে সেই গাছডাল মানে এছিয়াৰ ভিতৰত মানে দ্বিতীয় বৃহত্তম গছ বুলি কোৱা হয় চ' এইখিনি বোধহয় আমি অলপ তলেদি সোমাই যাব লাগিব মানে মেইন ৰাস্তাত আছোঁ বৰ্তমান তাৰ পৰা আমি তলেদি যাব লাগিব চ' বোলক আহি থাকক আমাৰ লগত চ' মানে কি হয় মানে ৰাস্তাটো বহুত বেয়া সেইকাৰণে আমি অলপ বুলি আহিব লগা হৈছে মানে এটি মেইন ৰাস্তা নহয় যিহেতু মানে মেইন ৰাস্তাটো আমি ওপৰত আছিলোঁ অলপ দেখুৱাইছিলোঁ দলংখন চ' আমি মানে ওপৰত আছিলোঁ এই চাওক দলংখন এই আমি অলপতে ওয়াত আছিলোঁ ওপৰত চ' এই নদীটো এতিয়া আমি নদীটোৰ কাষে কাষে বুলি মানে খোজকাঢ়ি যাব লাগিব চাগে মানে বৰষুণ দিছেতো আমাৰ ইয়াত চ' মানে ৰাস্তা ঘাট অলপ বেয়া হৈছে চ' আমি চাওঁ কি হয় দেখা যাওক পাৰিলে চাইকেল লৈ যাওঁ নহ'লে বুলি যাব লাগিব আৰু আমি খোজকাঢ়ি আহিছোঁ মানে আজি শাওনৰ শেষৰটো সোমবাৰ ন মানে শেষৰটো সোমবাৰ মানে আজি বহুত মানুহে মানে আজি লাষ্ট যিহেতু তাৰ কাৰণে বহুত চাব পাৰি ৰাস্তাটোতো বহুত মাইকী মানুহ আহে মানে আজি মানে ব্ৰত ৰাখে বহুতে লঘন দিয়ে মানে দিনটো আমি আকৌ কিন্তু খোৱা নাই এতিয়া লঘন দিয়ে আহিছোঁ মানে আমিও ব্ৰত ৰখাই নাই আহিছে গধূলি খাম মানে আমি ঠিক আছে বাৰু খাই থাকক তো মানে কি হ'ল আপোনালোকৰ লগত মানে কথা পাতি আহি থাকোঁতে পুৰা আমি হেলনা অতিক্ৰম কৰি পাই গ'লোঁ জালিকটা মানে ইয়াতে আছে সৌ মানে এছিয়াৰ ভিতৰত দ্বিতীয় বৃহত্তম গছজোপা চ' আহিছোঁ এতিয়া তো চাইজো বোলক ওচৰৰ পৰা দেখাত কেনেকুৱা তো বোলক মানে মাস্কখন মানে পিন্ধিলোঁ মানে বহুত মানুহ আছে তো কৰোণা দিন চলি আছে দেখিব পাইছে কিমান কৰোণা ওলাই আছে আমাৰ কৰোণা নাই চ' এনেদৰে আমিও মানে কৈয়ে আমি ভিতৰলৈ মন্দিৰৰ ভিতৰলৈ সোমাই গ'লোঁ তো চাই থাকক এতিয়া চেণ্ডেলযোৰ থ'বলৈ আহিছোঁ মানে নহ'লে খুব মানে চাকি জ্বলাই চেণ্ডেলযোৰ খুলি থ'ব লাগিব চ' চেণ্ডেল ইয়াতে খুলিছে জানো আশা কৰোঁ চুৰ নকৰে মানে বহুত চুৰটো হয় ত' বোলক আমি মানে এই মন্দিৰৰ ভিতৰৰ পৰা আহিলোঁ মানে সেৱা কৰি ধূপ-চাৰি জ্বলালোঁ মানে ফটা ল'লোঁ চ' এতিয়া আমি দেখাব লাগিছে আমাৰ গছডাল যোনডাল গাছৰ কথা মানে ইমান টাইম ধৰি কৰিছিলোঁ
চ' এতিয়া আমি দেখাব লাগিছোঁ মানে কি এটা নিয়ম আছে কি মানে গাছজোলাৰ ওচৰত গেলি মানে চেণ্ডেল পিন্ধি যাব নোৱাৰি সেইকাৰণে মানে খালী ভৰি যাব লাগিব আমি চ' বোলক দেখুৱাই আছোঁ আপোনালোকক মানে কি এইডালে সেইডাল গছ মানে যিডালৰ কথা আমি মানে ইমান পৰা আপোনাৰ লগত কৈয়ে আছিলোঁ তেতিয়াৰ পৰা মানে এইডালে সেইডাল গছ তো চাওক আৰু মানে এই মানে এডালে গছ দিয়ক মানে বহুতডাল গছ নহয় মানে এডাল গছৰ পৰাই মানে বাকীবিলাক গছ হৈছে মানে মেইন গছ এডালে চ' মানে কি ক'ম আৰু আমাৰ মানে ঠাইখিনি ইমানেই ভাল লাগিল মানে কি ক'ম আৰু মানে একদম মানে টপ ক্লাছ লাগিল তো মানে একদম বঢ়িয়া লাগিল মানে বহুত দিনৰ মূৰত ঘৰত সোমাই আছিলোঁ তো বাহিৰলৈ যাব পৰা নাছিলোঁ তো বহুত দিনৰ মূৰত গ'লোঁ মানে ঠাইখিনিও মানে একদম বঢ়িয়া লাগিল আপোনালোকে পাৰিলে যদি আহিব মানে বঢ়িয়া লাগিব ঠাইখিনি মানে একদম পৰিৱেশটো একদম বঢ়িয়া পৰিৱেশ গাইছ মানে আজি ভিডিঅ'টো আমি ইয়াতে শেষ কৰিব লাগিব আপোনালোকক যিমান পাৰোঁ দেখুৱালোঁ মানে বহুত ভাগৰ লাগি গৈছে আৰু মানে দেখুৱাব নোৱাৰিম তো নেক্সট ভিডিঅ'লৈ ৱেইট কৰক আৰু যদি ভিডিঅ'টো ভাল লাগিছে তো লাইক কৰক শ্বেয়াৰ কৰক ছাবস্ক্ৰাইব কৰিব চেনেলটো মানে ইয়াত মানে আমাৰ এই লোকেল ব্লগে আপলোড হ'ব মানে আমিতো বেছি দূৰত যাব নোৱাৰোঁ সৰু ল'ৰা যিহেতু চ' যদি এনেকুৱা টাইপৰ ব্লগ চাবলৈ মন আছে তো চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখিব প্লিজ ঠিক আছে তো বাই আজিলৈকে তো নেক্সট ভিডিঅ'ত লগ পাম